হেল্ল' অসমীয়াসকল নমস্কাৰ আৰু কি খবৰ। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ এটা নিউজ লৈ আহিছোঁ যিটো ই ৱালেটৰ ওপৰত হয়। ই ৱালেটটো আপোনালোকে বুজি পাইছেই চাগৈ, যেনেকৈ পে'টিএম এটা ই ৱালেট, য'ত আপোনালোকে বেংকৰ পৰা আপোনাৰ পইচা ষ্ট'ৰ কৰি ৰাখিব পাৰে, বা আপুনি য'ত তাৰ পৰা টিকেট কাটিলে পইচাটো যিটো কেছবেক পায় বা পইচা ৰিটাৰ্ণ হয়, সেইটো মানে তাৰ সিহঁতৰ ৱালেটতে জমা হৈ যায়। এনেকুৱা হ'ল ই ৱালেট। এতিয়া ই ৱালেটৰ কিছুমান আপডেট আহিছে, যদি আপোনালোকে নাজানে তেন্তে এই ভিডিঅ'টো চাব পাৰে। নতুনকৈ আপডেট আহিছে আৰু এটা ৰিউমাৰ আহি আছে যে ই ৱালেট 28 ফেব্ৰুৱাৰীৰ পিছত বন্ধ হৈ যাব। মানে 28 ফেব্ৰুৱাৰীটো হৈ গ'ল দিয়কচোন, এতিয়ালৈতো বন্ধ হোৱা নাই। এইটো মিছা খবৰ। 28 ফেব্ৰুৱাৰীৰ পিছত ই ৱালেট বন্ধ নহয়। যদি আপোনালোকক কোনোবাই এইবোৰ মেছেজ দি আছে তেন্তে তেওঁলোকক কওক যে এইটো মিছা কথা, তয়ো শ্বেয়াৰ নকৰিবি আৰু মই এই নিউজবিলাক ফ'ল' নকৰোঁ। চ' ফ্ৰেণ্ডছ, নিউজটোৰ আগবাঢ়োঁ। এইটো হ'ল যে গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ আহিছে যে নতুন মানে আপডেট কৰিছে যে যিবোৰ ৱালেটত মানুহবোৰে মানে KYC আপডেট কৰা নাই, সেইবোৰৰ কাৰণে কিছুমান সুবিধা দিয়া নহ'ব সেই মানুহবোৰক। এতিয়া ধৰক, এতিয়া মানে কি কৰিছে, এতিয়া পে'টিএমৰ বাহিৰে বাকী যিমানবিলাক ই ৱালেট আছে সেইবোৰত কি কৰিব, আপোনাৰ এতিয়ালৈ যিমানখিনি টকা আছে সেই ই ৱালেটত সেইখিনি পইচা সেইখিনিয়ে থাকিব। সেই পইচা আপুনি উলিয়াব নোৱাৰে আৰু তাত এক্সট্ৰাকৈ পইচা ভৰাব নোৱাৰে। আপুনি সেই যিখিনি পইচা আছে তাত, সেই পইচাখিনিৰ অকল ৰিচাৰ্জ কৰিব পাৰিব আৰু যদি যি সুবিধা আছে সেইখিনি কামেই কৰিব পাৰিব। আৰু পে'টিএমৰ কি কৰি দিছে, আপুনি পে'টিএমৰ যোগেৰে কাকো পইচা, এতিয়া পে'টিএমৰ ৱালেটত আপোনাৰ ধৰ 20 টকা আছে বা 100 টকা আছে, সেই পইচাখিনি আপুনি কোনো বেংকলৈ ট্ৰান্সফাৰ কৰিব নোৱাৰে, আপোনাৰ কোনো ফ্ৰেণ্ডক ট্ৰান্সফাৰ কৰিব নোৱাৰে। আৰু সেইটো পইচা অকল আপোনাৰ মানে আপুনি তাৰ পৰা যি কিবা বস্তু যদি অৰ্ডাৰ দিব খোজে তাতহে ইউজ কৰিব পাৰিব। বাকী কোনো ধৰণে সেইটো উলিয়াব নোৱাৰে যেতিয়ালৈ আপুনি KYC আপডেট নকৰে। এইটো নিয়ম এতিয়া লাগু কৰিছে। KYC মানেতো জানেই, ধৰ ন' ইউৰ কাষ্টমাৰ। বেংকত কয় KYC আপডেট কৰিব লাগে, মানে ধৰ আপোনাৰ যিটো ID প্ৰুফ, আপোনাৰ যিখন কাগজৰ জৰিয়তে আপোনাক জনা যায়, সেইখন পে'টিএমত আপডেট কৰিব লাগিব। আৰু অন্য যিবোৰ ই ৱালেট আছে, যেনেকৈ ধৰ ফোনপে' আছে, ই-পেছা আছে, এম-পেছা আছে, এনেকুৱা ধৰণৰ বহুত আছে। সেইবোৰত আপোনাৰ KYC আপডেট কৰিব লাগিব, তেতিয়াহে এই বস্তুটোৰ আপুনি মানে যিটো ফিচাৰ দিছে সেই ফিচাৰটো আপুনি লাভ কৰিব পাৰিব। যদি আপুনি ভাবে যে আপোনাৰ পে'টিএমত আপোনাৰ বহুত ইম্পৰ্টেণ্ট কাম আছে, তেন্তে এইটো আপুনি KYC আপডেট কৰিব পাৰে, আপডেট কৰি ল'ব পাৰে। যদি আপোনালোকে জানিব বিচাৰিছে পে'টিএমত কেনেকৈ KYC আপডেট কৰিব লাগে, তেন্তে কমেণ্টত লিখি দিব, মই তাৰ ওপৰত ভিডিঅ' এটা বনাই দিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কাৰণ মই অসমীয়া। চ' গাইজ, নমস্কাৰ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।